মোৰ টাইম লছ কৰি মোৰ কলম খৰচ কৰি মোৰ বহি খৰচ কৰি কিনে মই তোমালোকক ভিডিঅ' প্ৰভাইড কৰি আছোঁ। আপুনি যিটো চাকৰি কৰিব বিচাৰে আপুনি সেইটো চাকৰিয়ে কৰিব পাৰিব। জয় হিন্দ এণ্ড গুড মৰ্ণিং সকলোকে। ঠিক আছে, তো আনকালৰ নিচিনা আজিও মই এটা নতুন ইউটিউবত ভিডিঅ' লৈ আনিছোঁ আৰু ভিডিঅ'টো চালে গম পাবা কেনেকুৱা কি। লেটছ ষ্টাৰ্ট। আপুনি কোনটো চাকৰি কৰিব? ৰেলৱে গ্ৰুপ ডি কৰিব নে আছাম পুলিচত কৰিব নে এডিআৰই নে SSC GD নে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত কৰিব? আৰু এইকেইটা চাকৰি পাবলৈ হ'লে আমি ৰিটেন ক্লিয়াৰ কৰিব লাগিব। আৰু ৰিটেন ক্লিয়াৰ কৰিবলৈ হ'লে তাৰে এটা বহুত টান এটা ধৰি লওক আমাৰ ছাবজেক্ট হৈছে মেথছ। আৰু মেথছটো মই কৈছোঁ এইকেইটা চাকৰিত বহুত ইজি আহে। ঠিক আছে, ইমানো টান নাহে। হায়েষ্ট 10 লেভেলৰ মেথছ আহিব। ঠিক আছে, প্ৰফিট এণ্ড লছ বা কিবা নহওক কিয়। তো সেইকাৰণে কৈছোঁ তো কেনেকুৱা কি আহিব মই কৈছোঁ যে মেথছখিনি তোমালোকক মই একদম উজু কৰি দিম। আৰু তাৰ কাৰণে তোমালোকে মোৰ লগত থাকিব লাগিব, মোক ছাপোৰ্ট কৰিব লাগিব মোৰ পৰা ভিডিঅ' পাবলৈ হ'লে। তো আজি এখন চলজাৰ GD জেনেৰেল ডিউটিৰ এখন কুৱেশ্যন পেপাৰ আনিছোঁ, য'ত নেকি মেথছ 20টামান আছে। ঠিক আছে, আৰু কিমান স্পীডত মই চল্ভ কৰিম তো গম পাবা, আৰু কেনেকুৱা কুৱেশ্যন আহে তো সেইটো গম পাবা। তো ইউটিউবত আহি যা জল্দি জল্দি, আৰু যদি ইউটিউবত চাই আছা তো অকণমান ৱেইট কৰা, মই একদম স্ক্ৰীন ৰেকৰ্ডিং সহকাৰে তোমালোকক দেখাই দি আছোঁ। ঠিক আছে, আৰু যিটো অলপ দীঘলীয়া হয় তো সেইটো মই বহীত কৰি কিনে দেখাই দিম। ঠিক আছে, আৰু ইমানো মানে ধৰি লওঁ লাম্বা কৰি নকৰোঁ, একদম শ্বৰ্ট ট্ৰিক্সত কৰিম। লেটছ ষ্টাৰ্ট। এইখন অগ্নিবীৰৰ চলজাৰ GDৰ কুৱেশ্যন হয়। ঠিক আছে, আৰু আছাম পুলিচত ইয়াত থাকি অলপ ইজিহে আহিব। ঠিক আছে, আছাম পুলিচত কুৱেশ্যনবিলাক। আৰু নেক্সট কথা, ৰেলৱে গ্ৰুপ ডিটো ছেম লেভেলৰে কুৱেশ্যন হ'ব, 10 লেভেলৰে হ'ব। ঠিক আছে, আৰু আপুনি যদি SSC GDটো যায়, SSC GDটো 10 লেভেলৰে কুৱেশ্যন হ'ব। ঠিক আছে, আমি এতিয়া গণিতখিনি চাম, আৰু গণিতখিনি বহুত টান নাহে। ঠিক আছে, অকণমান বেছিকখিনি পঢ়িলে আপোনালোকে পাৰি যাব। নেক্সট কথা, আমি এতিয়া গণিতখিনি এটা এটা কৰি চল্ভ কৰি যাম। গোটেই গণিতকেইটা চল্ভ কৰিম, 20টামান গণিত আছে চাগে। তো 15টা 20টা যিকেইটা গণিত আছে গোটেইকেইটা চল্ভ কৰিম। ঠিক আছে, আৰু কিমান টাইমত বহুত স্পীডত মই কৰিব পাৰোঁ, কিন্তু তোমালোকক মই বুজাই দি থাকিম। ঠিক আছে, আৰু তোমালোকে বুজি পাবা। প্ৰথম কুৱেশ্যনটোৱে দিছে 2 - 2ৰ মান কিমান? 2 - 2 হ'লৰ মান কিমান? ভিতৰত একো নাই মানে প্লাছ আছে, আৰু মই কৈছোঁ প্লাছে মাইনাছে মাইনাছ, অৰ্থাৎ 2 - 2 = 0। 2 2 গ'লে 0 আমি জানো, আৰু ইয়াৰে উত্তৰটো এইটো 0। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিছে যদি এটা ত্ৰিভুজৰ দুটা কোণ 30 আৰু 105 হয় তেন্তে তৃতীয় কোণটো কিমান? আমি এটা ত্ৰিভুজৰ তিনিওটা আমি জানো যে যিকোনো ত্ৰিভুজ, এইটোৱে হওক চাই সমকোণী ত্ৰিভুজে হওক চাই যিকোনো ত্ৰিভুজ নহওক, ঠিক আছে, তো তিনিটা কোণৰ মান আমি জানো যে তিনিটা কোণৰ মান 180 ডিগ্ৰী হয়। ঠিক আছে, আৰু সেই 180 ডিগ্ৰীৰ পৰা তিনিটা কোণৰ মান হয়, আৰু দুটা কোণৰ মান দিয়া আছে আমাক। দুটা কোণৰ মান 30 আৰু 105। 105 আৰু 30 135। ঠিক আছে, এই দুটাক যদি যোগ কৰোঁ, আৰু 135 দুটা কোণৰ মাপ। গতিকে এই দুটা কোণৰ মাপটো যদি আমি তিনিটা কোণৰ পৰা মাইনাছ কৰি দিম, এটা কোণটো পাই যাম। অৰ্থাৎ 0ৰ পৰা 5 যাব নোৱাৰে, গতিকে 1 ধাৰ ল'লোঁ। 10ৰ পৰা 5 গ'লে 5। ঠিক আছে, এতিয়া 8ৰ জেগাত 7 আছে, 7ত 3 গ'লে 4, 1ৰ 1 গ'লে 0। ঠিক আছে, 45। তৃতীয় নম্বৰ কোণটো মানে 45, আৰু ইয়াতে উত্তৰ আছে 45। ঠিক আছে, এইটো চাওক উত্তৰটো দিয়া আছে 45। ঠিক আছে, 45 ডিগ্ৰী হ'ব, আৰু ইয়াৰ উত্তৰটো 100। বহুত ইজি কুৱেশ্যন আহে, এনেকুৱা কুৱেশ্যনে আহে। ঠিক আছে, আৰু এইটো হৈছে 45ৰ 9/7ৰ মান কিমান? এইটো মানে আপোনালোকে মনত ৰাখিব পূৰণ। 45 × 7/9। ঠিক আছে, 9 দি 9 5 গুণ 45 হয়, আৰু এইটো 5 পূৰণ 7 ওপৰে ওপৰে পূৰণ কৰি ওপৰত। ঠিক আছে, 5 7 গুণ 35, আৰু 9 জেগাত তলত 1 আছে, আৰু ইয়াতে 1 আছে, 1 1 গুণ 1, তো 1টো নেলিখিলে হ'ব তলত। তো ইয়াতে উত্তৰটো হ'ব 35। ঠিক আছে, ইয়াৰে মানটো হ'ব 35। নেক্সট আমাক দিছে যে যদি এইটো দিছে যদি 0.4Z, এইটো অকণমান মানে ধৰি লওক পাতি কৰিব লগা গণিত হয়। ঠিক আছে, তো এইটো অকণমান মই পাতি কিনে কৰিম, কাৰণ ইয়াত জেগা নহ'ব। ঠিক আছে, মই বহীত দেখাই দিম। নেক্সট আপোনালোকে চাওক, 40 নম্বৰটো দিয়া আছে 300 মিটাৰ দৈৰ্ঘ্য আৰু 200 মিটাৰ বহল খেলপথাৰৰ ক্ষেত্ৰফল বিচাৰ কৰা। ক্ষেত্ৰফল মানে হৈছে আমাক কালি উলিয়াব দিছে, আৰু কালি উলিয়াব জানো আমি যে ধৰি লওক দুয়োটাৰে মান বেলেগ বেলেগ। যেনেকুৱা কৰি এটা হৈছে 300, মানে এইটো দীঘলটো, আৰু বহলটো 200। ঠিক আছে, তো এইটো আয়ত আমি গম পালোঁ। এতিয়া কালি মানে কি দিক পূৰণ প্ৰস্থ। এতিয়া 300 পূৰণ 200 যদি কৰোঁ, 0 দুটা আছে, টোটেল 4টা 0 হ'ল। ঠিক আছে, আৰু 3 2 গুণ 6। ঠিক আছে, 60,000, আৰু ইয়াতে উত্তৰ আছেনে? এইটো আছে 60,000। ঠিক আছে, আপোনালোকক জুম কৰি দেখাই দিছোঁ মই, তো এইটো 60,000 হ'ব। ঠিক আছে, আৰু নেক্সট 41 নম্বৰটো দিছে যদি 15 দিনত 8জন পুৰুষে এটুকুৰা কাম কৰিব পাৰে তেন্তে 20জন পুৰুষে কিমান দিনত একে কাম কৰিব? আচ্ছা, একে কাম বুলি যদি কয়, ঠিক আছে, একে কাম বুলি ক'লে সমান সমান। ঠিক আছে, সমান সমান কাম থাকিলে আপোনালোকে জাষ্ট এটাই সূত্ৰ লগাই দিব,
15 আছে 15 জন পূৰণ 15 দিন পূৰণ 8 জন ঠিক আছে 8 জন ইকুৱেল 20 জন পুৰুষ ঠিক আছে 20 জন পুৰুষ কিমান দিনটো x বুলি দিব পূৰণ এইটো পূৰণ হয় ঠিক আছে x টো মই এনেকৈ দিছোঁ x পূৰণ কিমান জন পুৰুষ 20 জন ঠিক আছে আৰু 20 টো এতে জানো আমি পূৰণ থাকিলে ইয়াতে আহি পেলে হৰণ হৈ যায় তো 20 টো তলত আহি গ'ল ঠিক আছে 5 দি কাটিম 5 3 গুণ 15 5 4 গুণ 20 4 দি কাটিম 4 1 গুণ 4 4 2 গুণ 8 তাৰ মানে 3 2 গুণ 6 ঠিক আছে কিমান দিন লাগিব 6 দিন লাগিব ঠিক আছে 20 জন পুৰুষে যদি কৰে 6 দিন লাগিব আৰু 6 টো নাই ইয়াতে 7 আছে 10 আছে 8 আছে তো ইয়াৰে খ নম্বৰ উত্তৰটো হ'ব যত নেকি এটা নহয় ঠিক আছে এইটো হ'ব ঠিক আছে খ নম্বৰ উত্তৰটো নেক্সট 4.21 ৰ ভগ্নাংশ মান কিমান এইটো চাওক 42 নম্বৰটো কি দিছে 4.21 ৰ ভগ্নাংশ মান উলিয়াব হ'লে 4.21 ঠিক আছে কেইটাৰ আগত দশমিক আছে দুটাৰ আগত সো দুটাৰ আগত দশমিক থাকিলে তলৰ পিনে আপুনি দুটা শূন্য দিব একৰ পিছত হৈ গ'ল দশমিকটো উঠি গ'ল এতিয়া 421 মানে 421 ডিভাইডেড বাই 100 যেটো আছে এইটো উত্তৰ হ'ব এতে আছে তো এইটো চাওক এইটো আছে 421 ডিভাইডেড বাই 100 আৰু ইয়াৰে উত্তৰটো সাকে এইটো কয় হয় ঠিক আছে এইটো ক গম পালো এনেকা মানে বহুত টান নাহে তো ইজি কোৱেশ্চন আহে এইটো লিখা আছে যে 1 ডিভাইডেড বাই 2 প্লাস 1 ডিভাইডেড বাই 4 ৰ মান কিমান 1 ডিভাইডেড বাই 2 প্লাস 1 ডিভাইডেড বাই 4 ইয়াৰে লসাগু আমি লসাগু ললে 2 আৰু 4 লসাগু 4 হয় ঠিক আছে 4 টো লিখিলো 2 দি 4 দুইবাৰ আৰু 1 পূৰণ 2 মানে 2 গুণ 2 ঠিক আছে প্লাস 4 দি 4 একবাৰ তাৰপিছত 1 ইনটু 1 ঠিক আছে এটা উপৰত 2 1 গুণ 2 হল ঠিক আছে 2 আৰু 1 1 গুণ 1 প্লাস দি কেনে 1 ঠিক আছে তলত আছে 4 মানে ইকুৱেল 3 ডিভাইডেড বাই 4 3 ডিভাইডেড বাই 4 এইটো উত্তৰ হয় ইয়াতে আছে না 3 ডিভাইডেড বাই 4 ইয়াত আছে এইটো 3 ডিভাইডেড বাই 4 এইটো উত্তৰ হ'ব 3 ডিভাইডেড বাই 4 ঠিক আছে 0.0036 ৰ বৰ্গমূল কিমান আচ্ছা বৰ্গমূল যদিহুদে ঠিক আছে ইয়াতে যেটা দশমিক আছে 6টা যদি থাকে 1 2 3 4 5 6 যদি থাকে ঠিক আছে বৰ্গমূল হুদাৰ লগে লগে আপোনাৰ 3টাৰ আগত আহি যাব দশমিকটো এতিয়া 4টা আছে দুটাৰ আগত আহি যাব আমি গম পালো ঠিক আছে আৰু 36 ৰ বৰ্গমূল কিমান 6 আমি গম পাম 6 হয় উত্তৰটো ঠিক আছে এতিয়া 0.06 হ'ব ঠিক আছে 0.06 আৰু ইয়াতে আছে উত্তৰ 0.06 এইটো উত্তৰ আছে 0.06 ঠিক আছে আর দুটা হলে এটাত আগত আইব ঠিক আছে 4টা হলে দুটাৰ আগত আৰু 6টা হলে 3টাৰ আগত আইব নেক্সট আপোনালোকে চাও এটা বৰ্গক্ষেত্ৰৰ পৰিধি মানে পৰিসীমা ঠিক আছে পৰিধি মানে পৰিসীমা যদি 1000 সেন্টিমিটাৰ হয় তেন্তে এটা ফাল বিচাৰি উলিওৱা এটা ফাল অৰ্থাৎ বৰ্গ এটো বৰ্গ ঠিক আছে বৰ্গটো চাৰিওটা বাহু সমান বুলি জানো আৰু ইয়াৰ যদি পৰিসীমা আমাক কিমান দিছে 1000 হয় ঠিক আছে আৰু আমি সূত্ৰটো মনত ৰাখা দৰকাৰ গতিকে পৰিসীমা মানে চাৰিওটা ফালৰ যোগফল ঠিক আছে আৰু চাৰিওটা ফালৰ পূৰণ কৰি দিলে কথা নাই এটা ফাল পূৰণ 4 পইণ্ট দিলে কথা নাই সেইকাৰণে কৈছো তাৰ সূত্ৰটো হৈছে 4 * x বা x * 4 ঠিক আছে এতিয়া কৰি দি কিনে 1000 কৰি দিব ঠিক আছে 1000 আৰু 1000 টোক 4 টো তলত আহিব ঠিক আছে যদি আমি x ৰ মানটো ইলাম এটা 4 দি 4 2 গুণ 8 2 ডলা ঠিক আছে এইভাগে 20 হল 4 5 গুণ 20 আৰু এটো শূন্য আছে ঠিক আছে 250 তো 250 এটা কাখৰ মান মানে এটা ফালৰ মান 250 আছে নে ইয়াৰ উত্তৰ 10 আছে 100 আছে আৰু তলৰ পিনে 250 ঠিক আছে 250 আছে এইটো 250 বুজি পালে আপোনালোকে যদি 3 ঘণ্টা 10 মিনিট 1 ঘণ্টাত 60 মিনিট ঠিক আছে পূৰণ 3 ঘণ্টা 3 পূৰণ 3 শূন্য 0 300 গুণ 18 180 মিনিট 3 ঘণ্টাত 180 মিনিট আছে নে উত্তৰ এইটো আছে 180 মিনিট বুজি পালে নেক্সট আপোনালোকে 47 নম্বৰটো চাওক x + 4 হোল x + 5 তো এইটো যদি কৰিব লাগে এই x টো দি এটুকো পূৰণ এই x টো দি এটুকো পূৰণ ঠিক আছে আৰু এই সাইড যদি এই x টুকো পূৰণ এই সাইড যদি এই 5 টুকো পূৰণ তেতিয়া কি হ'ব এই x টোৰ প্ৰথমতে আমি উলাই লম x টো দি x এ দি x পূৰণ কৰিলে x স্কয়াৰ x এ দি 5 পূৰণ কৰিলে প্লাস পূৰণ কৰিলে প্লাস অৰ্থাৎ 5x ঠিক আছে নেক্সট 4 টো দি কৰিম 4 দি x পূৰণ কৰিলে প্লাসে পূৰণ কৰিলে প্লাস ঠিক আছে 4x তাৰ পিছত প্লাসে পূৰণ কৰিলে প্লাস ঠিক আছে তাৰ পিছত 4 5 গুণ 20 ঠিক আছে এটা এই দুটা একে আছে 5x + 4x ঠিক আছে এই দুটা 9x স্কয়াৰ + 9x + 20 হ'ব ইয়াতে এইটো উত্তৰ হ'ব ঠিক আছে এইটো নহব এইটো উত্তৰ ঠিক আছে
এইটো চাওক এইটো উত্তৰ হ'ব ঠিক আছে এইটো ক নম্বৰটো x² + 9x + 20 ঠিক আছে বুজি পালে নেক্সট যদি 40 10 50 25 20 আৰু 35 আৰু xৰ গড় 25 হয় তেন্তে xৰ মান কিমান আচ্ছা 25 বুলি কৈছে 25 বুলি ক'লে কেইটা সংখ্যাৰ গড় 25 অৰ্থাৎ এভাৰেজ 25 এটা দুটা তিনিটা চাৰিটা পাঁচটা x2 হৈছে ছয়টাৰ মান কিমান গড় 25 টোটেল কিমান আছে আমি এইটো উলিয়াই ল'ম ঠিক আছে টোটেল যিমানটা সংখ্যা আছে সেই সংখ্যা যদি এই গড় নাম্বাৰটো গড় যিমান হয় 25টোক আমি পূৰণ কৰিলে আমি গম পাম তো 25 6 গুণ কিমান হ'ব 150 ঠিক আছে টোটেল মানে 150ৰ গড় 25 150ৰ 6 জনক সমানে ভাগাই দিয়াতে 25 কৰি বসি ঠিক আছে আৰু এই বস্তুটো একজন প্ৰত্যেককে বেলেগ বেলেগ নাম্বাৰ লৈ আহিছে একজনে 40 আনছি একজনে 10 আনছি একেটাক আমি যোগ কৰিম ঠিক আছে পাঁচটাটো যোগ কৰিলে কিমান নাম্বাৰ হ'ব সেইটো টোটেলৰ পৰা কাটি দিম তেতিয়া xৰ মানটো পাই যাম এটা আছে 40 40 এ 10 কিমান 50 50 এ 25 এ 75 75 এ আৰু 20 এ 95 95 আৰু 35 এ 120 ঠিক আছে 120 টো যদি আমি 150 ৰ পৰা মাইনাস কৰি দিম তেতিয়া হলি 30 পাম আৰু এই 30 টোৱে xৰ মান হ'ব ঠিক আছে xৰ মান 30 আৰু এটো হয়নে নহয় চাম আমি ঠিক আছে উত্তৰটো দিয়া আছে উত্তৰটো এইটো ঠিক আছে ইয়াতে এইটো নহয় তো 30 হ'ব xৰ মান ঠিক আছে নেক্সট আপোনালোকক সৰল কৰা দিছি এইটো সৰল কৰা 81 * 81 প্লাস 68 * 68 minus 2 * 81 into 68 এইটো আপোনালোকে মনত কৰিছেনে যেনেকৈ কৰি a² + b² a + b হোল স্কয়ার a - b হোল স্কয়ার তো মনত পৰিছেনে নাই ঠিক এনেকৈ উত্তৰ আমি ব্যৱহাৰ কৰিম অকমান মানে ধৰি লও জটিল আছে মই দেখাই দিম বই ঠিক আছে পাতি কেনে নেক্সট আপোনালোকে এইটো চাওক 50 নম্বৰ কোৱেশ্চনটো যে বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল মানে আমি জানো এৰিয়া কালি ঠিক আছে এৰিয়া আচ্ছা এৰিয়াৰ সূত্ৰটো কি এৰিয়াৰ সূত্ৰটো আমি জানো যে 4 * x মানে হৈছে এটো পৰিসীমা এৰিয়াৰ সূত্ৰটো x² মানে বাহু পূৰণ বাহু ইয়াতে বাহু পূৰণ বাহু আছে না নাই তো বেলেগ হিচাপত দিয়া থাকিব পাৰে ঠিক আছে তো আমি চাম এতিয়া এক সেকেন্ড কাখ পূৰণ কাখ দিয়া আছে তো এইটোৱে হ'ব লাগে নেক্সট দৈৰ্ঘ্য পূৰণ প্ৰস্থ নহয় এটো আয়তৰ সূত্ৰ হয় 4 * কাখ এটো পৰিসীমাৰ সূত্ৰ হয় ঠিক আছে 4 * কাখ তাৰ দৈৰ্ঘ্য পূৰণ দৈৰ্ঘ্য এটো নহয় দীঘল পূৰণ দীঘল এটো কোনো বিধে কোনো একৰে সূত্ৰ নহয় কাখ পূৰণ কাখ এটো ঠিক আছে যেনেকৈ কৰি বাহু পূৰণ বাহু আমি জানো যে অসমত ঠিক আছে তো এইটো উত্তৰ হয় তো বাকি এই তিনিটা কোৱেশ্চন যিকেইটা মানে ধৰি লও অলপ দীঘলীয়া হিচাপত কৰিব লাগে হেগেটা মই দেখাই দিছো তো এইখিনি সলভ কৰাৰ কাৰণে মোৰ কাৰণে 5 মিনিট নালাগে দেখিলে আপোনালোকৰ সলভ হৈ যায় যেনেকৈ কৰি 3 ঘণ্টাত কিমান মিনিট এইবিলাক আৰু মানে ধৰি লও মাথাত ক্যালকুলেশন লগলগ হৈয়ে যায় ঠিক আছে তাৰ কাৰণে কৈছো এতিয়া মই বহিত সলভ কৰি দেখাই দিম এই তিনিটা কোৱেশ্চন তেতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটো দিয়া আছিল 0.4z ঠিক আছে সৰি 0.4z - 3 হোল ডিভাইডেড বাই 0.5z প্লাস 9 হোল ইকুৱেল -7/5 ঠিক আছে তো এইটো কি হ'ব এনেকৈ আমি ক্ৰছ পূৰণ কৰিম ঠিক আছে আৰু মাইনাছটো সদায় ওপৰত আছে বুলি মনত ৰাখক ক্ৰছ পূৰণ কৰিলে আমি প্ৰথমে এইটো দি কৰিম ঠিক আছে এইটো যদি পূৰণ কৰোঁ 5 4 গুণ 20 ঠিক আছে ইয়াতে শূন্যটো দশমিকটো এখানতে পাহৰি যাওক 5 4 গুণ 20 ঠিক আছে 20 লিখি লৈছোঁ 20 আৰু z ঠিক আছে কেইটাৰ আগত দশমিক আছে এটাৰ আগত ঠিক আছে এটাৰ আগত দশমিক দিলোঁ তাৰ মানে 2 আৰু ইভাগে z হল 2z ঠিক আছে আৰু 5 3 গুণ 15 মাইনাস প্লাস মাইনাসে মাইনাস 15 ঠিক আছে এইটো গম পালে কি কৈছো 5 4 গুণ 20 এটাৰ আগত দশমিক আছে কাৰণে 20 টোৰ এই যেটো শূন্য আছে শূন্যটো উঠি গল তো এতিয়া দশমিকৰ পিছত শূন্য থাকা নাথাকা একে কথা সেই কাৰণে 2z ঠিক আছে 2z এইটো এতিয়া সমান চিন আছে সমান চিন দিলো এইটো মাইনাস যেটো হাত আছে এই মাইনাস হাতটো দি এইটো পূৰণ কৰিম ঠিক আছে কি 15 আছে 15z 7 15 105 105 ঠিক আছে কেইটাৰ আগত দশমিক আছে এটাৰ আগত ঠিক আছে এটাৰ আগত 5টো আছে তো এটা 5টো এটা নাম্বাৰ হয় তো এই কাৰণে এইটো 5টো থাকিব তো 105 z2 z থাকিব z লগত পূৰণ 7 9 গুণ 63 মাইনাসে আৰু প্লাসে -63 ঠিক আছে তো এটা এইখিনি হল এইখিনি এটা একে নাম্বাৰ যেটো z আছে z2 z লগত কৰিম ঠিক আছে এটো আগত আপুনি মানে প্লাস আছে প্লাসে মাইনাস -10.5z ঠিক আছে 10.5z টো যদি ইবাগে লইও কি হ'ব ইবাগে লৈ লইও ইবাগে লইলি প্লাস হৈ যাব ঠিক আছে এতে অলৰেডি আছে 2z আছে ঠিক আছে 2z আৰু ইবাগে লৈ আনাৰ পিছত প্লাস 10.5z ঠিক আছে ইকুৱেল এটো -63 আছে এটো মাইনাস আছে এই মাইনাসটো ইবাগে আনাৰ পিছত প্লাস হৈ যাব +15 ঠিক আছে বুজি পাইছেন নাই ক'ব ঠিক আছে মই স্পিডত কৰিম কিন্তু মই আপোনাক দেখাই দিয়াৰ কাৰণে কৈছো এতিয়া দুটা
আৰু 10টা টোটেল 12টা আৰু পইণ্ট আছে 5 আছে জেড বা 12.5 জেড ইকুৱেল 63 পৰা 15 যদি যায় 13 হ'ল 13 পৰা 5 গেলি 8 ঠিক আছে এটা 5 থাকিল 5 পৰা গেলি 4 আৰু এটো মাইনাস আছে মাইনাস ঠিক আছে কিন্তু উত্তৰটো আমাৰ এইখিনি দিয়া নাই এইখিনিলৈকে দিয়া নাই উত্তৰটো এনেকৈ আছে এনেকৈ থকা হ'লে এটা কি কৰিম এটা জেডটোৰ মান ল'ব ঠিক আছে কাৰণ জেডৰ মান ল'ব কৈছিলে জেডৰ মান যদি আমি উলিয়াম কেনেকৈ হ'ব যে জেডটো আমি একলা কৰি থৈ দিলোঁ এইখিনি বস্তু তলত যাব ঠিক আছে এইখিনি বস্তু তলত যালে হ'লগৈ 12.5 ঠিক আছে 12.5 তলত গ'ল এটা কি হ'ল এই দশমিকটো যে এই দশমিকটো উঠাই দিয়াৰ কাৰণে ইয়াতে আমি 10 পূৰণ দিম ইয়াতেও 10 পূৰণ দিম কাৰণ 10 কাটা গ'লে একে হয় ঠিক আছে এই দশমিকটো ইয়াৰ পৰা উঠি যাব উঠি গ'লে কি হ'ব -480 হৈ যাব ইয়াতে 1 2 5 হৈ যাব কিয় কৈছোঁ 1250 হৈ গ'ল ঠিক আছে আৰু এটাৰ আগত দশমিক আছে সেইকাৰণে এটাৰ আগত দশমিক এইটো কাটা কাটি গ'লে এইটো 0টো কাটা গ'লে এইটো 125 হয় ঠিক আছে তো এতিয়া 5 দি কাটিম ঠিক আছে 5 দি যদি এইটো কাটো আমি 5 দি কাটিলে 5 2 গুণ 10 ঠিক আছে এতিয়া ইয়াতে 2 হ'ল 5 হ'ল 5 5 গুণ 25 এতিয়া যদি 5 9 গুণ 45 ঠিক আছে আৰু ইয়াতে 3 আছে 5 6 গুণ 30 96 ডিভাইডেড বাই 25 ইকুৱেল জেড ইকুৱেল -96 ঠিক আছে -96 25 -96 25 তো এইটো উত্তৰ হ'ব নেক্সট আমাৰ এইটো দিছি সৰল কৰক 81 পূৰণ 81 প্লাছ 86 পূৰণ 86 -2 পূৰণ 81 ইনটু 68 এতিয়া আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে না একে নাম্বাৰ দিয়া আছে একে নাম্বাৰ এইটো ঠিক আছে এইটোক যদি এ ধৰোঁ এইটোক যদি বি ধৰোঁ এইটোক যদি এ ধৰোঁ এইটোক যদি বি ধৰোঁ কি হ'ব এইটো এ স্কুৱেৰ এইটো বি স্কুৱেৰ এইটো এ প্লাছ বি মানে এ স্কুৱেৰ প্লাছ ঠিক আছে বি স্কুৱেৰ -2ab আৰু এই বস্তুটো কি হয় a minus b whole square a minus b whole square মানে কি a মানে কিমান a মানে 81 a2 81 ঠিক আছে 81 minus 68 whole square ঠিক আছে 11 হ'ল ঠিক আছে ইয়াতে 1 ৰ পৰা 8 যাব নোৱাৰে গতিকে 11 কৰি দিলোঁ 11 ৰ পৰা 8 গেলি 3 ঠিক আছে ইয়াতে 7 থাকিল 7 ৰ পৰা 6 গেলি 1 গতিকে 13 স্কুৱেৰৰ উত্তৰটো কিমান 961 169 আছে নে এইটো এইটো লক্ষ্য কৰিব দেই 169 এইটো নহয় 196 ঠিক সেইকাৰণে একে মানে দেখা ছিষ্টেমৰ আপোনালোকক অপশ্যন দিয়ে 196 যে এইটো 169 এইটোৱে তো এই নম্বৰ উত্তৰটো হ'ব ঠিক আছে ময়ে ইয়াত ভুল কৰি দিব খুজিছিলোঁ চ' আপোনালোকৰো এনেকুৱা ধৰণৰ জৰিয়তে ভুল হৈ যাব পাৰে চ' সেইকাৰণে ভাবি চিন্তি কেনে যাতে অপশ্যনবিলাক দি দিয়ে ঠিক আছে কাৰেক্ট আনচাৰবিলাক তো এনেকৈ নহবা গোটেই গণিতটো কৰাৰো মূল্য নহ'ব আৰু বাকী এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ টাইম লছ কৰি মোৰ কলম খৰচ কৰি মোৰ বহি খৰচ কৰি কিনে মই তোমালোকক ভিডিঅ' প্ৰভাইড কৰি দিছোঁ আৰু এই ভিডিঅ' নেক্সট টাইম পাবৰ কাৰণে তোমালোকে কিন্তু মৰম দিব লাগিব তোমালোকৰ পৰা মই এটা বস্তু বিচাৰিছোঁ লাইক আৰু কমেণ্ট ঠিক আছে যাতে তোমালোকে বুজি পাইছানে নে সেইটো কোৱা ঠিক আছে বুজি নাপালেতো নহ'ব না ঠিক আছে আৰু নেক্সট এনেকুৱা কিহৰ ওপৰত ভিডিঅ' লাগে আছাম পুলিচৰ পেপাৰ ছল্ভ কৰিব লাগে নে ইণ্ডিয়ান আৰ্মিৰ নে ৰেলৱে গ্ৰুপ ডিৰ নে SSC GD লাগে তোমালোকে কমেণ্ট কৰিবা আৰু মই যিখিনি তোমালোকক চিলেবাছ দিছোঁ সেইখিনি চিলেবাছৰ ওপৰত কোনো গদ্য তাত বাহিৰে বেলেগ আহিব নোৱাৰে ঠিক আছে আৰু কমন পঢ়িবই 100% তোমালোকে গণিতত যিখিনি মাৰ্ক থাকে 20 মাৰ্ক থাকে 50 মাৰ্ক থাকে তো সেইখিনি গোটেই মাৰ্ক আনিব পাৰিবা মাত্ৰ তোমালোকে মোৰ লগত জুৰি থাকা কিন্তু তোমালোকে মৰম দি থাকিব নেক্সট ভিডিঅ' পাবৰ কাৰণে আৰু কমেণ্ট কৰিবা তোমালোকক কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে বা ধৰি লওক আছাম পুলিচৰ কাৰণে লাগে নে SSC GDৰ কাৰণে লাগে সেইটো কমেণ্ট কৰিবা বাকী জয় হিন্দ জয় ভাৰত জয় অসম